মৰিবলৈ যোৱাতে বান্দৰ বজাইছে চাওঁ একদম এক ভুকু দিয়ে দিওঁ নি এইটো এই বুঢ়াটো মোৰ ওচৰত কেনেকৈ পালেহি সেইখিনি শুই আছে এই বুঢ়াটো বত্তা পালি বাঢ়িছে চাওঁ কেনেকৈ সেই টোপনিটো হাঁহি হাঁহি একদম নাক বজাই বজাই শুই আছে ৰহ ইয়াত তেল ফালিছে ডেকা ছোৱালী বিয়া পাতিবলৈ পায় ৰহ তোক ঠিক কৰি আছো মই আইয়া বত্তি কঁকাল গ'ল মৰি থাক বুঢ়া এতিয়া তলত গৈ পেলাই মই এতিয়া ওপৰত আৰামছে শুবলৈ শান্তি নাই এনেকুৱা নাক বজাইছে পালি মজা কাইলৈ বাজাতে মোৰ লগত খোৱা নাম নলি আৰু মই কেনেকেনো পৰিলো বিচনাখনৰ পৰা ইমান ধুনীয়াকৈ শুই আছিলো মালতী নেব এই ৰাতিপুৱাখনে ভণ্টি কি হলো বা কেলে মোৰ চিঞৰখন টানিছে শুম বুলি ভাবিছিলো যিটো টোপনি ধৰিছে ককাইদেউ উঠিব হ'লে দাদা বেলি একদুপৰ হ'ল এতিয়ালৈকে উঠিবলৈ দেখা নাই উঠ হেৰা শুনিছা নাই মালতী উঠা ভণ্টিয়ে তোমাক উঠাই আছে উঠো মই এতিয়া আইঐ দেখি ইমান খুদে ধুনীয়া লাগে তোমাৰ একদম গোটেইজনীয়া মোক কি ক'বা পদুমৰ কলিটোৱে কেনেকেনো উঠাবা ভাল টোপনি গৈ আছে শুই থাকক দে কিমান চিঞৰি থাকক দে ককাইদেউ ৰহ মই দৰজা ভাঙি দিম কেতিয়া তহঁতক আজি তহঁতি পাহৰিলি নেকি তহঁতৰ এই মানুহে কইনা চাবলৈ আহিব নচল চাবলৈ আহিব তাৰপিছত আকৌ তহঁতৰ আঙঠি বেচা আহিব এইখন আছে নহয় কালি ৰাতি শুই থাকিলে ঘটুংকৈ এইবোৰ কৰিব থাকি গ'ল নহয় উঠ সোনকালে মই উঠি যাব লাগিব যেনে পাইছোঁ এতিয়া দেই মালতীক জগাবলৈ বেয়া পাইছোঁ ইমান ধুনীয়াকৈ শুই আছে ইমান ধুনীয়া মুখখনি কেনেকেনো উঠাই দিওঁ বাৰু বেচেৰীজনী বেয়া লাগে নহয় ককাইদেউ উঠি পিনে দৰজা ভাঙি দিম এতিয়া নেকুৱা বোৱাৰী আনিছোঁ নুঠে কবৰটো লাগে এতিয়া বাৰু নবই কিন্তু এতিয়া মই নবো বুলি নকওঁ যেনিবা ময়ো আকৌ বুঢ়ী হোৱা নাই জানো মোতকৈ সৰুহেঁতে মই মালতী বুলিয়ে মাতিব লাগিব একদম মানে আমাৰ ককাইদেউ কি ছোৱালী আনিলে ক'ব নোৱাৰো দেই এইবোৰ মানে চব মই কৰিব লাগিব এতিয়া খুলিছোঁ উঠিছোঁ কেলেনো ইমান ৰাতিপুৱা মই চিঞৰখন টানি আছিলগৈ চাচোন ভালকৈ পোহৰে হোৱা নাই 4টামান বাজিছেহে হ'বলা ইমান ধুনীয়া টোপনি এটা গৈ আছিলোঁ সেইটো কথা নহয় নহয় আজি এতিয়া সেই কইনা চাবলৈ কিমান গাল মানুহ অহা কথা আছে আজিও জানো সৰু সুৰাকৈ অলপ গাল মানুহ হ'ব আকৌ তহঁতৰ কালি চাউলত আঙঠি দিছে এইবোৰ কিবা কিবি সেইবোৰ কৰিবলৈ থাকিয়ে গ'ল দেখোন কালি দেখোন নকৰিলোৱে দেখোন সময় নহ'লগৈ দেখোন এতিয়া কৰিলেহে কয় এইবাৰ অলপ দেৰি পিছত মানুহ আহিব গা পা ধোৱা পাতহে অল্প কাম আছে নেকি নতুন নচলি এনেকৈ কইনা আছে হেৰি শুই থাকিলে হ'ব শুৱকচোন দে তাই শুই থাককচোন দে জগাবলৈ বেয়া পাইছে নহয় বেয়া পাব পাৰে নহয় আৰু কালিয়ে পঢ়িয়ে ইমানখন কষ্ট হৈছে বিয়া তাই টোপনি খতি শুই থাকক দে অকণ লাহে উঠাই দিম মই 6টামান বজাত উঠাই দিম বিয়া পতাই দি থৈছে তোমাৰ মুখখন দেই নাপাহৰিবি আকৌ এইখন ঘৰত এতিয়া মোৰে হুকুম চলে মোৰ মতে হ'ব লাগিব অতদিন নাপায় মই ৰাতিপুৱা সোনকালে শুই উঠি কাম কৰি আছোঁ সেইবোৰ চকুত নাপায় এতিয়া আকৌ তাই সেই কালি অহা সেইজনীয়ে দুদিন হোৱা নাই আকৌ বিয়া টোপনি খতি কৰিলে তোৰ টোপনি খতি সেইটো সেই চিন্তা হৈছে মইতো টোপনি খতি কৰিছোঁ অকল কিবা তাই কৰিছেনে হ'ব তই এতিয়া ৰামায়ণ মহাভাৰত ষ্টাৰ্ট কৰিব নালাগে ৰ জগাইছোগে গৈ খালি মোক গালি নোখোৱাবি আৰু ভিনদেউহঁতৰ কিন্তু পেণ্ডেলটো আকৌ আমাৰটোতকৈও ধুনীয়া দিছিলে দেই একদম দেখাই নাই আৰু আমাৰ কিন্তু বা এখন লাগ নহয় কপাল নহয় একদম চোতাল তাই আকৌ ইমান ধুনীয়া ঘৰ পাইছে ইমান ধুনীয়া হেৰি পাইছে তাই আকৌ নাথাকে বোলে ইয়াতকৈ ভাল ক'ত পাব আৰু মোৰ যে ইয়াৰ পৰা যাবলৈ সমূলি মন নাই দেই বা জেগা যদি মোকো ৰাখি থ'লেহেঁতেন মই বেয়া নাপালোহেঁতেন ইমান ধুনীয়া ঘৰ ইমান ধুনীয়া চোতাল ইমান ধুনীয়া হেৰি লেট্ৰিন বাথৰুমবোৰ যে ক'বই নালাগে আৰু এবাৰ সাগিবলৈ সোমালে ওলাবলৈ মন নাযায় আৰু তাতে একদম ভাত একদম চেলেকি খাব পাৰি আৰু ইমানেই ধুনীয়া তই ইয়াত কি কৰি আছ তোক ইমান ধুনীয়া লাগিছে কাপোৰযোৰ মজা লাগিছে কোনে পিন্ধাই দিলে তোক ইমান ধুনীয়াকৈ তোক যিটো দিছে সেইটো তই ইয়াত কি কৰি আছ অকলে পিটপিটাই ঘূৰি ফুৰিছ হ'বলা যদি পিটপিটাই ঘূৰি ফুৰা নাই চাওঁ পেণ্ডেলটো ইমান ধুনীয়াকৈ দিছে আমাৰ ঘৰটোতকৈ ধুনীয়াকৈ দিছে নাই সেইটোকে কৈছোঁ তই বোলো এইটো বোলো দৰা বোলো একদম কিমান কপালৰ বলত পাইছ হিচাপ নাই সেইটোহে কৈছোঁ পাই ইমান ধুনীয়া বোলো ভিনদেউ ঘৰদাবোৰ হয় নহয় ভিতৰে চাবানে বাথৰুমে চাবানে লেট্ৰিনে চাবানে ফুৰাম কি ক'ম আৰু গোটেইখন আগফালৰ পৰা পিছফাললৈকে পূৰা একদম ভাল আকৌ ন সঁচাকৈ মই বেছি দি খাইছোঁ তাকে চাই আছোঁ চাই থাকোঁ খালি আকৌ যি উলট পালন নকৰিবি আকৌ পাছত আকৌ মোৰ লাষ্ট দি নামাৰিবি আকৌ কৈ দিছোঁ কিন্তু মই ইফালৰ পৰা সিফালে লোকৰ হাত পিটপিটাই ঘূৰি নুফুৰিবি এইখন কিবা লোকৰ ঘৰ নে তোৰ ঘৰহে তোৰ ঘৰত মই যি ইচ্ছা তাকে কৰিব পাৰোঁ এইখন মোৰ ঘৰ নহয় বুজিছ এইখনত মই এতিয়া আলহী নিচিনাকৈ আছোঁ এইখন মোৰ ঘৰ সমলি নহয় মোৰ দৰাই পচন্দ হোৱা নাই আৰু দৰাই কথা কৈ পেলাই মই মোৰতো গম নকৰিবি খোল খালি আৰু মালতী হ'বলৈ ইয়াত আছা মই আকৌ তোমালোকৰ গোটেইখন বিচাৰি ফুৰিছোঁ মই বোলো কইনানো ক'ত গ'ল আকৌ ইয়াত আছে ভাই ভনীয়ে মানে দুজনী কথা পাতি আছা কিন্তু এয়া কথা পাতি আছোঁ আপুনি বোলো তাকে বাক কৈছোঁ ইমান বোলো ধুনীয়াখন ঘৰ পাইছা তই বোলে এতিয়া হাঁহি মেলি একদম থাকিব লাগে আৰু সেইবোৰকে কৈ আছোঁ তাকে এইজনী যে আমাৰ হামজাতিজনী মুখৰ পৰা একদম যি টি কথাবোৰ কৈ দিয়ে একদম তাকেহে তোমাৰ এতিয়া বাইৰে কিনো ক'বা আৰু নকৈছোঁ আৰু লাজে লাগিছে মোৰ পিছে সেয়া মালতী মই হেৰি আলহীবোৰ আহিছে ব'লা তোমাৰ মোৰ এতিয়া সেই আঙঠি বিচাৰি সেই গেমখন আছে নহয় সেইখন খেলি লওঁগৈ সেইখন খেলিবলৈ মই বহুত এক্সাইটেড হৈ আছোঁ ব'লা মই হ'লে আকৌ গেম চেম খেলিবলৈ নাই দেই আপুনি অকলে গৈ খেলি থাকোঁগৈ মই নেখেলোঁ মই ইয়াতে আছোঁ আৰু মানুহ আহিব নহয় এইফালেদিহে আহিব মই ইয়াতে দেখা দিম আৰু হৈ যাব মালতী সেইদে ক'লে নহ'ব নহয় এইখন গেম দৰা কইনাইহে খেলে কিন্তু দেখা নাই বাঁহী বিয়া দিনাখনি যে খেলে যে পাচি এটা লৈ যে আঙঠি যে লুকুৱাই আঙঠি যে বিচাৰিব যে লাগে নেখেলিলে কেনেকৈ হ'ব খেলিবই লাগিব সেইখন চবেই খেলে অকলে খেলিব নোৱাৰি নহয় ব'লা বিউটিফুল তেনেকৈ নক'বা
কৰি দে নাজানা নেকি নেজাহাকলি তই সোনকালে মাতিছ নাই ইজনী মাকত কৈ দিব কাৰণে ফোন কৰি বলা আকৌ মালতী গৈছে কিন্তু বলক আমাৰ এই বোৱা কৰিব বৰ লাজ কৰে নাজানে নহয় বলক মানিছো তোৰ বিয়া হৈ গ'ল আকৌ তই এইবোৰ কিহৰ নাটক কৰিবলৈ আহিছ মাকত ক'ব লাগে নি তোক ইয়াতে মই বিয়া কৰে কৈ দিছোঁ আকৌ এইবোৰ নাটক নকৰিবি যি কৰিবলৈ কৈছে চুপচাপ কৰ তোক ঘৰ এখন কিহৰ আকৌ এইবোৰ ধেমালি কইনাক মাত আকৌ ক'ত আছে কইনা চাওঁ আহিছে ৰ কইনা ওলাইছে হ'বলা চুম্পি হেৰি বাক লৈ আনচোন পিছে কইনা ৰাতিপুৱা কেইটাত উঠিলে কইনা ৰাতিপুৱা 4টাতে উঠি ঘৰ চোতাল সাৰি তাৰপাছত হেৰি একদম পুৰা মূৰ চুৰ গা চা ধুই মেলি কাম বন কৰি আজৰি হ'বই পৰা নাই তাই ওলাওঁতে অকণ সেইকাৰণে দেৰি লাগিছে হয়নে তেতিয়াহ'লে তোৰ আৰু চিন্তা নাই পুৰা কৰিব আৰু কইনাই কাম বেলেগ ভাল বহি পাইছ কিন্তু দেই আইঅ পতি কইনাজনী বৰ ধুনীয়া আইঅ খাইলা গোসানী কইনা একদম জাকত জিলিকা কইনা লৈ আহিলি আৰু এই 60 বছৰ বয়সত মজা পালি কিন্তু মজা আইঅ মালতী আগত কেনেকৈ লাজ দিছে চাম টকা বুলি কৈ এইকেইজনীয়ে মানে মোৰ ইজ্জতটো শেষ কৰি দিব কি ভাবিছে চাগে বাৰু মালতীয়ে পিছে কইনা ওলাই আহোঁতে ইমান টাইম লাগিলে যে কিয় কিবা কাম কৰি আছিলা কাম কৰি থকা নাই মোৰ মানে আজি অকণ শুই উঠোঁতে দেৰি হ'ল সেইকাৰণে ওলাই আহোঁতে অকণমান কাপোৰ কানি পিন্ধোঁতে গা পা ধুই হ'লে অকণ দেৰি হ'লগৈ আৰু সেইকাৰণেহে আইঅ ঈশ্বৰ ইমান থাকি কথা ক'লে চা কইনাই বোলে 5টাতে উঠিবলৈ কি 4টাতে উঠিবলৈ কাম বন কৰি বোলে হেৰি কৰি আছিল দেখিছা চুৰ ধৰা পৰিলে ইমান থাকি ঈশ্বৰ ফাঁকি এতিয়া মই তহঁতৰ কি বুলি কয় মালতীহঁতৰ আঙুঠিটো মই চাউলৰ মাজত ভৰাই দিলোঁ এতিয়া চাউলৰ মাজত ভৰাই দিলোঁ তহঁত দুটাই এতিয়া আঙুঠিটো বিচাৰিব লাগিব যোনে আগত আঙুঠিটো বিচাৰি পায় সিয়ে জিকিব আৰু যদি ছোৱালী জিকে তেতিয়াহ'লে গোটেই জীৱনটো ল'ৰা ছোৱালীৰ হাতত গোলাম হ'ব লাগিব আৰু যদি আঙুঠিটো ল'ৰাই বিচাৰি পায় মানে যদি ল'ৰাই বিচাৰি পায় আগত তেতিয়াহ'লে ছোৱালীজনী গোটেই জীৱনৰ কাৰণে মানে দৰাৰ গোলাম হ'ব লাগিব এতিয়া আৰু যোনে জিকে আৰু তাৰ সিয়ে গোলাম হ'ব বা একদম তই বিচাৰি ল'ব লাগিব তই জিকিব লাগিব বিন্দক জীৱনৰ কাৰণে গোলাম বনাব লাগিব তই জিকিবি চাবি ভালকৈ একদম সাৱধানে বিচাৰিবি ককাইদেউ ছোৱালী গোলাম নহবি আকৌ দেই চাবি আকৌ তই জিকিব লাগিব একদম ভালকৈ বিচাৰিবি একদম কৈ দিছোঁ আমি কিজনী কিন্তু হেৰি ছোৱালী চাইডেহে দেই ছোৱালী চাইডে আৰু দৰা চাইডে কোন ক'ত আছ হত মই দৰা চাইডেহে দেই তাৰপা ভালকৈ একদম জিকিবলৈ নিদিবি কিন্তু কৈ দিছোঁ আকৌ দেই আমাৰ ইজ্জতৰ কথা আছে একদম জিকিবি আমি ল'ৰা হৈ গোলাম হ'ব নোৱাৰোঁ দেই একদম জিকিবি আৰু ইজ্জত দাওপে নলগাবি বুঢ়া বাপেকে ময়ে জিকিম তোকে গোটেই জীৱনভৰ গোলাম বনাম এনেওতো গোলাম বনাম বুলি আহিছিলোঁ বা এতিয়া ভাবিছোঁ তোকে গোলাম বনাম ৰ মই গোলাম বনিবলৈও ৰেডি মইতো মালতী জিকিলেই সুখী হ'ম আৰু তাৰপা বেষ্ট অফ লাক ইজ্জতৰ কথা আছে দেই একদম ভালকৈ কত গ'ল বা সাৱধানে বিচাৰ পাবি তই পাবি দাদা সাৱধানে একদম বিচাৰ আকৌ তই ল'ৰা হয় আকৌ তই পাব লাগিব আগত পাই গ'লো মই জিকিলোঁ মিছা হ'লি তোৰ অকৰা তই এইটো ভূতটো বিচাৰিব নোৱাৰি সাধাৰণ এটা আঙুঠি দেখিছ নাই তোক এতিয়া জীৱনভৰ গোটেই গোলাম বনাব তোৰনো কি কাম আৰু তই একোৱে কৰিব নোৱাৰিলি আৰু জীৱনভৰ এনেকৈ থাকি গ'লি আৰু গোলাম হবি এতিয়া তই ঘৈণীয়ে আমাৰ বাই জিকিলে এতিয়া ভিনদেউ গোটেই জীৱনভৰ কাৰণে গোলাম হ'ব লাগিব ভিনদেউ বাৰ কথা চব শুনিব লাগিব তাৰপৰা সঁচাকৈ একো কাম নাই দে তই সাধাৰণ আঙুঠি এটা বিচাৰি ল'ব নোৱাৰিলে ধুই লাজ পাইছোঁ দেই লগৰ বুলি ক'বলৈকে ইজ্জত দাওপে লগাই দিলোঁ একদম শেষ কৰিলি আৰু হ'ব দে মই জিকা মানে মালতী জিকা মানে মই জিকা হ'ব দে আমি দুটাই এটাহে কিবা তাই জিকক বা মই জিকক কিনো কথাটো আছে